ডাক্তৰ প্ৰেমানন্দ দাস আপোনালোক সকলোকে মই মোৰ চেনেল অৰ্থ অনলাইনত স্বাগতম জনালোঁ। মই আজি এই কোভিড ক্ৰাইচিছৰ সময়ত ভেকচিন লৈ যিটো ৰাইজৰ মনত প্ৰশ্ন, ভেকচিন কোনে ল'ব পাৰিব, কোনে ল'ব নোৱাৰিব আৰু কি ধৰণৰ ভেকচিন আছে সেই বিষয়ে মই আপোনালোকক কিছু অৱগত কৰিব বিচাৰিছোঁ। এতিয়া জানো আহক আমাৰ ভাৰতবৰ্ষত নিজে প্ৰস্তুত কৰা কোভেক্সিনৰ বিষয়ে। এই কোভেক্সিনত ইনএক্টিভেটেড কিল্ড ভাইৰাছ আমাৰ শৰীৰত প্ৰয়োগ কৰি ইমিউন ৰেছপন্স অনা হয় আৰু এই ইনএক্টিভেটেড কিল্ড ভাইৰাছ আমাৰ ভাৰতবৰ্ষত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আৰু নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি লগতে ভাৰত বায়'টেকে মিলি এই কলাবৰেশ্যনত এই ভাইৰাছ প্ৰস্তুত কৰে। এই ইনএক্টিভেটেড কিল্ড ভেকচিন প্ৰয়োগ কৰি আগতেও বহুত ৰোগৰ ভেকচিন দিয়া হৈছে, যেনে পলিঅ', ইনফ্লুৱেঞ্জা, পাৰ্টুচিছ, ৰেবিছ, জাপানীজ এনকেফেলাইচিছ ইত্যাদি। গতিকে আগতেও ইয়াৰ ইমিউন ৰেছপন্স ভাইৰাছ আমাৰ বা ভাইৰেল ডিজিজৰ ওপৰত প্ৰয়োগ কৰা হৈছে আৰু এই যিটো কোভিড ভেকচিন কোভেক্সিন তেওঁলোকে প্ৰস্তুত কৰি উলিওৱাৰ আগতে কি কৰিছে সেই বিষয়ে আমি জানো আহক। প্ৰথমতে তেওঁলোকে এনিমেলছৰ ওপৰত ষ্টাডি কৰিছিলে। এই হেমষ্টাৰৰ ওপৰত তেওঁলোকে এনিমেল ষ্টাডিত যেতিয়া ইমিউন ৰেছপন্স পোৱাৰ পিছত তেতিয়া তেওঁলোকে ফেজ 1 ট্ৰায়েল 375 ভলণ্টিয়াৰক কৰিছিলে। তাতো তেওঁলোকে ইমিউন ৰেছপন্স আৰু পাৰ্শ্বক্ৰিয়া, ছাইড ইফেক্টছ এইবিলাক চাইছিলে। তাৰ ফেজ 2 ট্ৰায়েলত 380 গৰাকী ভলণ্টিয়াৰক দি তেওঁলোকৰ ইমিউন ৰেছপন্স আৰু পাৰ্শ্বক্ৰিয়া পৰীক্ষা কৰা হৈছিলে। তাৰপিছত ফেজ 3 ট্ৰায়েল 25,800 মানুহক প্ৰয়োগ কৰি তেওঁলোকে ইমিউন ৰেছপন্স চাইছিলে। তাৰপিছত ইমাৰ্জেঞ্চি ইউজৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো DCCI আমাৰ যিটো ড্ৰাগ কণ্ট্ৰলাৰ তেওঁলোকে এইটো এপ্ৰুভেল দিয়ে। তাৰপিছত এতিয়া মানুহৰ শৰীৰত প্ৰয়োগ কৰি থকা হৈছে। এই কোভেক্সিন যিটো UK ষ্ট্ৰেইন বা মিউটেণ্ট ষ্ট্ৰেইন তাতো ইফেক্টিভ হয়, তাতো ভালকৈ কাম কৰে আৰু তাৰো সুৰক্ষা দিব পাৰে। লগতে যদি আপুনি সোধে যে ইয়াৰ গ্ল'বেল একচেপ্টেঞ্চ কেনেকুৱা, ইয়াৰ গ্ল'বেল একচেপ্টেঞ্চ বহুতেই ভাল, কাৰণ ভাৰতবৰ্ষৰ উপৰিও আৰু বেলেগ দেশতো আমাৰ এই কোভেক্সিন ভাৰতবৰ্ষৰ পৰা এক্সপৰ্ট কৰা হৈছে, যেনে শ্ৰীলংকা, ফিলিপাইনছ, ওমান আৰু ইত্যাদি আমাৰ ওচৰ চুবুৰীয়া দেশবোৰত। এতিয়া আমি দ্বিতীয়বিধ ভেকচিনলৈ আহোঁ। দ্বিতীয়বিধ ভেকচিন হৈছে কোভিশ্বিল্ড। এই কোভিশ্বিল্ড অক্সফৰ্ড ইউনিভাৰ্চিটি, এষ্ট্ৰাজেনেচিয়া আৰু ভাৰতৰ ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ কলাবৰেশ্যনত প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু ইয়াত চিম্পাঞ্জী এডিনো ভাইৰাছ, যিটো আমাৰ সাধাৰণতে কমন কোল্ড কৰে, সেই চিম্পাঞ্জী এডিনো ভাইৰাছটোক জেনেটিকেলি তাক মডিফাই কৰি তাত যিটো ক'ভিডৰ যিটো স্পাইক প্ৰ'টিন, সেই স্পাইক প্ৰ'টিনটো তাত প্ৰয়োগ কৰি আমাৰ শৰীৰত ইমিউন ৰেছপন্স অনা হয় আৰু এই ভেকচিনটো একেধৰণৰ 2 পৰা 8 ডিগ্ৰী চেণ্টিগ্ৰেডত আমি বা চেলচিয়াছত আমি ইয়াক ষ্ট'ৰেজ বা ট্ৰান্সপৰ্টেশ্যন কৰিব পাৰোঁ আৰু ইয়াৰ এফিকেচি 90% বুলি কোৱা হৈছে আৰু যিহেতু কোভেক্সিনৰ এফিকেচি 80 to 81%, ইয়াৰ এফিকেচি আকৌ অলপ বেছি পোৱা গৈছে, কাৰণ ইয়াত জেনেটিকেলি মডিফাই কৰি তাক লাইভ ভাইৰাছৰ স্পাইক প্ৰ'টিনটো প্ৰয়োগ কৰি ইয়াত ভেকচিন প্ৰস্তুত কৰা হৈছে আৰু এই দুটা ভেকচিনেই 18 বছৰৰ ওপৰৰ মানুহৰ দেহতে দিবৰ কাৰণে এতিয়ালৈকে ক্লিনিকেল ট্ৰায়েল আছে। সেইটো কাৰণে 18 বছৰ বয়সৰ ওপৰতহে ট্ৰায়েল এটা হৈছিলে আৰু কোভেক্সিনৰ খালি 12 বছৰৰ পৰা 12 বছৰ ঊৰ্ধৰ মানুহৰ দেহতো তেওঁলোকে এইটো ক্লিনিকেল ট্ৰায়েল কৰিছিলে। গতিকে এটা সময়ত হয়তো কোভেক্সিনটো 12 বছৰ ঊৰ্ধৰ বয়সৰ ল'ৰা ছোৱালীকো দিবৰ কাৰণে চৰকাৰে অনুমতি প্ৰদান কৰিব পাৰে, যদি তেওঁলোকে ক্লিনিকেল ট্ৰায়েল বা ভলণ্টিয়াৰ লৈ সেইটো বয়সৰ ভলণ্টিয়াৰ আকৌ লৈ পেলাই যদি তেওঁলোকে ছাকচেছফুল হয়। আৰু আমি তৃতীয়বিধ ভেকচিনৰ বিষয়ে জানো আহক। এইটো হৈছে স্পুটনিক V, যিটো ৰাছিয়ান ভেকচিন। এইটো ডক্টৰ ৰেড্ডিছৰ কলাবৰেশ্যনত ভাৰতবৰ্ষত হিউমেন ট্ৰায়েল কৰি ভাৰতবৰ্ষত ডক্টৰ ৰেড্ডিছে ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰিব আৰু এই ভেকচিনটো দুটা এডিনো ভাইৰাছ 26 আৰু এডিনো ভাইৰাছ 5 বুলি কয়। এই দুটা ভাইৰাছ 2 ভেক্টৰ ভেকচিন বুলি কয়। এই দুটা ভাইৰাছৰ যিটো মানে দুটা ভাইলত 0 ডেজত এডিনো ভাইৰাছ 26 আৰু 21 ডেজৰ মূৰত এডিনো ভাইৰাছ 5 এই দুটা
প্ৰয়োগ কৰি আমাৰ দেহত ইমিউনিটি এই কোভিডৰ এগেইনষ্টে ইমিউনিটি আনিবলৈ সক্ষম হৈছে আৰু ইয়াৰ এফিকেচি 91.6% বুলি কোৱা হৈছে আৰু যেহেতু আগৰ দুটা ভ্যাকচিন কোভ্যাক্সিন আৰু কোভিশিল্ড দুইটা 0 আৰু 28 ডেজৰ মূৰত দিয়াৰ অনুমতি আছে কিন্তু ইয়াৰ স্পুটনিক ভিত আকৌ 0 আৰু 21 ডেজ আৰু ইয়াৰ দুটা ভাইলটো বেলেগ প্ৰথম ভাইলটো যেটো দ্বিতীয় ভাইলটো বেলেগ কাৰণ প্ৰথমটো এডিনো 26 দ্বিতীয়টো এডিনো 5 আৰু এই ভ্যাকচিন কোনে ল'ব পাৰিব এই বিষয়ে আমাৰ ৰোগীসকলে বহুত প্ৰশ্ন সুধি থাকে আমাৰ ফোনৰ যোগেদি আমাৰ পৰামৰ্শ লয় আমি ভ্যাকচিন ল'ব পাৰিম নে নাই তো মই এই বিষয়ে জনাব খুজিছো যে 18 বছৰৰ ওপৰৰ মানুহ এটো ভ্যাকচিন ল'ব পাৰে আৰু যদি লগতে সাইমultaneously বেলেগ ভ্যাকচিন ল'ব লগা হয় বেলেগ ৰোগৰ কাৰণে কিবা বেলেগ ভ্যাকচিন প্ৰয়োগ কৰিবলগীয়া হয় তেতিয়া হলে 14 দিনৰ 14 ডেজৰ ইন্টাৰভেল ৰাখিব লাগিব আৰু এই ভ্যাকচিনটো ইন্টাৰচেঞ্জেবল নহয় এনেকুৱা নহয় প্ৰথমটো কোভ্যাক্সিন লৈছে দ্বিতীয়টো কোভিশিল্ড ল'ব বা প্ৰথমটো কোভিশিল্ড লৈছে দ্বিতীয়টো কোভ্যাক্সিন ল'ব পাৰিব আৰু এই ভ্যাকচিনটো আগতে কৰ'ণ হোৱা ৰোগীও ল'ব পাৰিব আৰু এই ভ্যাকচিন যদি আগৰ কিবা পাস হিষ্ট্ৰি অফ ক্ৰনিক ডিজিজ বা বেলেগ পুৰণা বেমাৰ থাকে যেনেকৈ নিউৰলজিক্যাল ডিজিজ বা হাৰ্ট ডিজিজ মেটাবলিক ডায়াবেটিস মেটাবলিক ডিজিজ বা কিডনি ডিজিজ বা ক্যান্সাৰ এইবিলাক ৰোগীও এই ভ্যাকচিনসমূহ ল'ব পাৰিব আৰু এই ভ্যাকচিন ইমিউনো কম্প্ৰমাইজ পেশেন্টেও ল'ব পাৰিব যেনে HIV বা বেলেগ আৰু য'ত মানে ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তি তেওঁলোকেও ল'ব পাৰিব আৰু কোনে এই ভ্যাকচিন ল'ব নোৱাৰিব যদি কোনো ব্যক্তিৰ ভ্যাকচিনৰ প্ৰতি এলাৰ্জি আছে বা আগতে কোনো এনাফাইলেক্সিছ সিভিয়াৰ এলাৰ্জিৰ হিষ্ট্ৰি আছে ড্ৰাগ এলাৰ্জি বা বেলেগ ইনজেকচনৰ এলাৰ্জিৰ হিষ্ট্ৰি আছে তেওঁলোকে এই ভ্যাকচিনটো লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ কৰি ল'ব লাগিব আৰু দ্বিতীয়টো হৈছে গৰ্ভৱতী মহিলা আৰু স্তনপান কৰা মহিলা বা প্ৰেগনেন্ট উইমেন আৰু লেক্টেটিং মাদাৰ তেওঁলোকে এই ভ্যাকচিনৰ পৰা এই ভ্যাকচিন ল'ব নোৱাৰিব আৰু কিছুমান টেম্পোৰাৰী কন্ট্ৰাইণ্ডিকেশ্যন হৈছে যিসকল ব্যক্তিৰ একিউট কোভিড ইনফেকশন হৈ আছে বা এট প্ৰেজেন্ট কোভিডত আক্ৰান্ত হৈ সিম্পটমেটিক হৈ আছে তেওঁলোকে ল'ব নোৱাৰিব আৰু যদি কোনো ব্যক্তি বহুত বেছি একিউটলি ইল হৈ আছে হস্পিটেলাইজ হৈ আছে তেও ল'ব নোৱাৰিব আৰু তৃতীয়তে কোনো ব্যক্তি যদি প্লাজমা থেৰাপি লৈছে তেওঁলোকে এই সাময়িকভাৱে এই ভ্যাকচিন ল'ব নোৱাৰিব এই তিনিওটা হৈছে সাময়িক বা টেম্পোৰাৰী কন্ট্ৰাইণ্ডিকেশ্যন আৰু স্পেচিয়েল প্ৰিকশ্যন ল'ব লাগিব যিসকল ব্যক্তিৰ ব্লিডিং বা কোগুলেশ্যন ডিসঅৰ্ডাৰ আছে ব্লাড বা অলপ কাটিলে তেজ নৰখা তেনেকুৱা ব্লিডিং ডিসঅৰ্ডাৰ যদি থাকে তেওঁলোকে এটো স্পেচিয়েলি প্ৰিকশ্যন ল'ব লাগিব হয়তো ইনজেকচন দিয়াৰ পিছত তেওঁলোকে ইনজেকচন দিয়া চেণ্টাৰত ক'ব লাগিব যে এটো ডিসঅৰ্ডাৰ তেওঁৰ আছে তেতিয়া হলে তেওঁলোকে হয়তো ইনজেকচন দিয়াৰ পিছত বহুত সময় চেপা ইনজেকচন দিয়া সাইটটো চেপা দি ধৰি ৰাখি ব্লিডিং বন্ধ কৰা হ'ব বা এটো ভ্যাকচিন চেণ্টাৰৰ যিজন চিকিৎসক বা স্বাস্থ্যকৰ্মী থাকে তেওঁলোকে নিৰ্ধাৰণ কৰিব আজি মই এইখিনি কৈয়ে আজি ভ্যাকচিনৰ ওপৰত যি খিনি ক'বলগীয়া আছিলে সেইখিনি কৈ মই সামৰিছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া হলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ